যি আহোমে 600 বছৰ ৰাজত্ব কৰিলে এতিয়া অসমত যদি চাবলৈ যায় যে অসমত সবচে বিদেশত যদি কোনোবা চাকৰি কৰি বেপাৰ কৰি আছে সেইটো হ'ল আহোম আজি অসমৰ বাহিৰত IAS IPS সবচে বেছি আছে যদি অফিচাৰ আছে যদি ডক্টৰ ইঞ্জিনিয়াৰ সেইটো হ'ল আহোম গতিকে সেই আহোম জনগোষ্ঠীটো আৰু যিসকলৰ ভাৰত স্বাধীনৰ আগত আৰু পিছত প্ৰত্যেকটো বিধানসভাত আজি তেখেতসকলৰ মন্ত্ৰী আছে মাজে মাজে CM আছে এই জনগোষ্ঠীটোক যদি আজি কোনোবা হাজঙৰ লগত কোনোবা যদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ লগত ৰাখিব বিচাৰে এই জনগোষ্ঠীবিলাকৰ অৱস্থা কি হৈ যাব আজি চাব লাগিব আজি যদি পুঠি মাছৰ লগত যদি ডাঙৰ ডাঙৰ বৰালি মাছবিলাকক খুমাই দিয়া হয় পুঠি মাছ জানো বাচি থাকিব আজি তেনেকৈ এটা অৱস্থা এই কাৰণে আজি যিটো কমিটি ইয়াত গঠন হৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে এই কমিটিটো কোনো পৰ্যায়ে আজি ন্যায় দিব নোৱাৰে জনজাতিসকলক তেখেতসকলে কেটেগৰী বনাম বুলি কৈছে কিন্তু যিটো আজি নেশ্যনেল যিটো এক আছে ইয়াত কোনো কেটেগৰী নহয় এটাই ভাৰতৰ জনজাতি আৰু সেই জনজাতিটো সলনি কৰিব নোৱাৰে গতিকে আজি তেখেতসকলে যে অসমত কেটেগৰী কৰি দিব ওলাইছে কিন্তু অসমত কেটেগৰী কৰিলে হ'ব ৰাষ্ট্ৰ পৰ্যায়ত আমি গোটেই ডিপ্ৰাইভ হৈ যাম আমি 14টা ইয়াত ট্ৰাইবেল জনগোষ্ঠী আছে 14টা ট্ৰাইবেল জনগোষ্ঠীৰ জনসংখ্যা হ'ল 38 লাখ কিন্তু অকল 6টা জনগোষ্ঠীৰ জনসংখ্যা হৈছে প্ৰায় 1.5 crore 1.5 কোটি গতিকে আজি পপুলেশ্যন দিয়ে কম্পিট কৰিব নোৱাৰে কোৱালিটি দিয়ে কম্পিট কৰিব নোৱাৰে কোনো দিশতে কম্পিট কৰিব নোৱাৰে আৰু হেতু যদি কৰিব যায় এটা ইতিহাসিক ভুল হ'ব মই বৰঞ্চ ইয়াত এইটোকে ক'ব বিচাৰিম যেহেতু জনজাতিকৰণটো নকৰিলে অসম আৰু জীয়াই নাথাকে বুলি ভাবিছে গতিকে একবাৰতে আহোমতকে পিছপৰা হ'ল কলিতাসকলক ST কৰক আৰু আহোমতকে পিছপৰা হ'ল নাথযোগীসকলক ST কৰক মিয়াসকলে ST বিচাৰি আছে মিয়াসকলক ST দিয়ক আৰু ইয়াৰ লগতে আজি গৰিয়া মৰিয়া তেখেতসকলেতো ইয়াৰে হয় ৰাজবংশী বড়োৰ পৰাই তেখেতসকলে ধৰ্মান্তৰ হৈ পেলাই আজি মানে ইয়াত মানে তেখেতসকলে গৰিয়া মৰিয়া দেশী হৈছে তেখেতসকলকে ST কৰক আৰু বাকী যিখিনি আছে যে আজি OBC গোৰ্খাসকলে ST বিচাৰিছে তেখেতসকলে ST কৰক আৰু বঙালীসকলৰো যিসকল প্ৰথমৰ পৰাই 71 আগৰ পৰা আছে তেখেতসকলকে ST কৰক মুছলমানসকলকো ST কৰক গতিকে অসমখনক গোটাই ST কৰি দিয়ক তাতে বেছি লাভ আছে আৰু ইয়াত আৰু হিন্দু মুছলমান কাজিয়া হ'ব নালাগে গোটাই ST হৈ গ'ল সকলো কাকৰা খামুক খোৱা আৰম্ভ কৰি দিয়ক সকলো গাহৰি খোৱা আৰম্ভ কৰি দিয়ক এইটো গোটাই ST হৈ পেলাই একেলগে মিলি ভাগি থাকিলে হ'ল তাতে আৰু বেলেগ ৰাজনীতি ইয়াত একো মই দেখিবলৈ পোৱা নাই গতিকে আজি যিটো কৰিবলৈ গৈ আছে এইটো ইনজাষ্টিস এইটো ঘোৰ ইনজাষ্টিস আৰু এইটো আমি সদায় ফাইট কৰি যাম